হেল্ল' ফ্ৰেণ্ডছ, কিছুদিনৰ বিৰতিৰ মূৰত পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বায়োগ্ৰাফীলৈ। বন্ধুসকল, আমি সকলোৱে জানো অহা 5 আগষ্টত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন কৰিব। আৰু আমি আজি কথা পাতিবলৈ ওলাইছোঁ সেইজন ব্যক্তিৰ কথা, যিজন ব্যক্তিৰ ঐতিহাসিক ৰায়দানৰ বাবে এই ভূমি পূজন সম্ভৱ হৈছে। হয়, আপোনালোকে ঠিকেই ধৰিছে। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসম সন্তান, ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ভাৰতৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ কথা। তেনেহ'লে আহক বেছি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ৰঞ্জন গগৈ দেৱৰ জন্ম হৈছিল 18 নৱেম্বৰ 1954ত অসমৰ ডিব্ৰুগড় জিলাত। তেখেতৰ মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া গগৈ আৰু তেখেতৰ পিতৃৰ নাম আছিল কেশৱ চন্দ্ৰ গগৈ। তেখেত এগৰাকী ৰাজনীতিবিদ আছিল আৰু 1982ত তেওঁ দুমাহৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ প্ৰতিনিধিত্ব কৰিছিল সন্মানীয় ডিব্ৰুগড় সমষ্টিক। এতিয়া আহিছোঁ তেওঁৰ শিক্ষা জীৱনৰ ওপৰত। ৰঞ্জন গগৈদেৱে ডন বস্কো বিদ্যালয়ৰ পৰা তেখেতৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কটন কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী আৰু দিল্লী ইউনিভাৰ্চিটিৰ অন্তৰ্গত ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা ইতিহাস বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছত দিল্লী ইউনিভাৰ্চিটিৰ পৰা ল' ডিগ্ৰী লাভ কৰে। বন্ধুসকল, ৰঞ্জন গগৈ ডাঙৰীয়া সৰুৰে পৰা অতি মেধাৱী ছাত্ৰ আছিল। তেওঁৰ ভাতৃ অঞ্জন গগৈয়ে টাইমছ অফ ইণ্ডিয়াৰে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে ৰঞ্জন গগৈ ডাঙৰীয়াই পিতৃৰ ইচ্ছা ৰক্ষা কৰি UPSC পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেওঁ উত্তীৰ্ণও হৈছিল। উত্তীৰ্ণ হোৱাৰ পিছত তেখেতে নম্ৰভাৱে পিতৃক অনুৰোধ কৰে যাতে তেওঁক ওকালতি কৰিবলৈ দিয়া হয়, কাৰণ তেওঁৰ ইচ্ছা আছিল এজন দক্ষ ন্যায়াধীশ হোৱাৰ আৰু তেওঁৰ প্ৰশাসনিক বিষয়া হোৱাত কোনো ধৰণৰ ইচ্ছা নাছিল। এতিয়া আহিছোঁ তেখেতৰ কৰ্মজীৱনৰ ওপৰত। ৰঞ্জন গগৈ ডাঙৰীয়াই 1978 চনত গুৱাহাটী হাইকোৰ্টৰ পৰা ওকালতিৰ অনুশীলন আৰম্ভ কৰে আৰু সুদীৰ্ঘ 23টা বছৰ ওকালতি কৰাৰ পাছত 2001 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক গুৱাহাটী হাইকোৰ্টৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পিছত 2010 চনত তেখেতৰ বদলি হয় পাঞ্জাৱ আৰু হাৰিয়ানা হাইকোৰ্টত। 2011 চনত তেখেতে পাঞ্জাৱ আৰু হাৰিয়ানা হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ অৰ্থাৎ চিফ জাষ্টিছ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পিছত তেওঁ 2012 চনৰ এপ্ৰিল মাহত সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ হিচাপে 6টা বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত আমাৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেখেতক 2018 চনত 44তম মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰে। Having been appointed Chief Justice of the Supreme Court of India, Chief Justice of the Supreme Court of India, do swear in the name of God that I will. তেখেতে সুদীৰ্ঘ 13টা মাহ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দেশৰ সেৱা আগবঢ়ায়। এই কালছোৱাত তেখেতে বহুতো গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান কৰে আৰু তাৰ ভিতৰত ৰাম মন্দিৰৰ সন্দৰ্ভত দিয়া ৰায়দান অন্যতম, যাৰ বাবে তেখেতে এফালে সমৰ্থন আৰু আনফালে তীব্ৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল। অযোধ্যা বিবাদ হৈছে ভাৰতৰ অন্যতম আটাইতকৈ পুৰণি বিবাদ। কথিত অনুসৰি মোগলৰ শাসনকালত যি ঠাইত বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল সেই ঠাইত আগতে এটি ৰাম মন্দিৰ আছিল আৰু মোগল শাসক বাবৰে সেই মন্দিৰ ধ্বংস কৰি মছজিদ বনায়, যাক আমি আজি বাবৰি মছজিদ বুলি জানো। আৰু 6 ডিচেম্বৰ 1992 চনত এক ৰাজনৈতিক যাত্ৰাত হাজাৰ হাজাৰ হিন্দু ধৰ্মাৱলম্বী লোকে একত্ৰিত হৈছিল আৰু একাংশই সেই বাবৰি মছজিদ ধ্বংস কৰিছিল। বালবীৰ সিং তাৰ মাজত অন্যতম এজন অভিযুক্ত। ইয়াৰ পিছৰে পৰা দীৰ্ঘদিন ধৰি এলাহাবাদ হাইকোৰ্টত এই গোচৰ চলে আৰু এলাহাবাদ হাইকোৰ্টৰ 3জনীয়া বিচাৰপীঠ দলে 2010 চনত তেওঁলোকৰ ৰায়দান কৰে আৰু মাটিডোখৰ 3টা ভাগত ভাগ কৰি এটা হিন্দু মহাসভা, এটা সুন্নী ৱাকফ বোৰ্ড আৰু বাকী অংশ নিৰ্মল আখাৰাক প্ৰদান কৰে। কিন্তু অসন্তুষ্ট তিনিওটা পাৰ্টীয়ে পিছলৈ এই গোচৰটো সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থলৈ আনে আৰু দীৰ্ঘদিন ধৰি ইয়াৰ সন্দৰ্ভত বিচাৰ চলে। প্ৰায় সুদীৰ্ঘ 9টা বছৰ সুপ্ৰিম কোৰ্টত এই গোচৰ চলাৰ পাছত এই গোচৰৰ ৰায়দান কৰে ৰঞ্জন গগৈৰ নেতৃত্বাধীন
5জনীয়া বিচাৰপীঠে 9 নৱেম্বৰ 2019 আৰু বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰে। হয়তো এইটো গোচৰে ভাৰতৰ প্ৰথমটো গোচৰ য'ত সকলো প্ৰমাণৰ উপৰিও ধৰ্মীয় আস্থাকো বিচাৰৰ অন্যতম গুৰুত্বপূৰ্ণ আধাৰ হিচাপে ধৰা হৈছিল। ৰঞ্জন গগৈ ডাঙৰীয়া 17 নৱেম্বৰ 2019 ভাৰতৰ 44তম মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰে। বৰ্তমান তেখেত ৰাজ্যসভাৰ সাংসদ আৰু তেওঁক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 16 মাৰ্চ 2020 চনত মনোনীত কৰে। Having been nominated a member of the Council of States, to swear in the name of God that I will bear true faith and allegiance to the Constitution of India. বন্ধুসকল, এয়া আছিল আমাৰ আজি ৰঞ্জন গগৈ দেৱৰ বিষয়ে নজনা কিছু কথা। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে আৰু বহুতো নজনা কথা জানিব পাৰিছে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনালোকৰ কিবা পৰামৰ্শ আছে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।